সাহিত্য চৰ্চাই প্ৰাণ পাই উঠিব আৰু এই অনুষ্ঠানটোৰ ঘাই কৃপাত এগৰাকী কোমল মনত যুৱক মোৰ অন্যতম প্ৰিয় শিষ্য আচাপৰিৰ অভিজ্ঞ গায়ক আদৰ্শ কিন্তু এই নদীখনত সাঁতুৰিবলৈ অলপ আৰু ডাঙৰ হ'ব লাগিব এই নদীখনে আমাক জীয়াই থকাৰ প্ৰেৰণা এই নদীখনে আমাক সাৰ পানী এইবোৰ যোগান ধৰে এইবোৰে আমাৰ ভৰসা কিন্তু আমাৰ স্কুলৰ শিক্ষকে কয় তামোল চাধা বিড়ি চিগাৰেট খালে দেহৰ কাৰণে হানিকাৰক মোৰ মনটো নতুনকৈ জ্ঞানী হৈ গলি হ'ব হ'ব দে আগতো খালো নহয় শুনা শুন দেউতাৰ বেমাৰ আৰু মই মাক ঘৰৰ কামত সহায় কৰি দিলোঁ। আইতাই আগৰ দৰে ভালে
মানে পৰামৰ্শ যে এই বস্তুখিনি আমি ইয়াতে সামৰিব নালাগে। মই ভাবোঁ আমাৰ টাউনত যিখিনি হ'ল গাঁও অঞ্চলতে যাতে এই পৰীক্ষণৰ যিখিনি আয়োজন কৰিব পাৰে তাৰ কাৰণে মই অভিভাৱকসকলক অনুৰোধ জনাম। আহিলে ওলাইছিলোহে বুজিছ এই বৰষুণটো আহিলে আকৌ বুজিছ আজি বতৰটো ডাৱৰীয়া এই পিঠা খাব পাৰিলে ভাল আছিলে এই তই এটা কাম নকৰা ঘৰছে ভাতখনত ভাজি নিদিয়ক কিয় আজি ভাত নাখাওঁ বুলিছোঁ পিঠালে বৰা ধান ক'তনো পাম? বৰা ধানটো আমাৰ ভঁৰালত নাই। নাই নাই। হ'ল আৰু আজি ভাতো খোৱা নহ'ল পিঠাও খোৱা নহ'ল চাচোন চা গৈ কাৰোবাৰ ঘৰত কিজানি বৰা ধান মাৰিছে পাৰিলে অকণমান খুজিয়ে লৈ আহ। তাকে ভাবিছোঁ মই ভাবিলোঁ এই এটা কাম কৰচোন মোৰ এৰী কাপোৰখন উলিয়াই আনিছোঁ কিবা এটা দিহা লগাব লাগিব এৰিয়া কাপোৰটো কেনে? এই ডাঙৰ বনাই খুলি নিয়ক কিয়? ঐ, মই আহিলোঁ দেই অঁ ভালকে চাবি
ডুবি শুয়ে থাকিব চাগে হ'ব দে তাই অকণমান বেছিকৈ খাওঁ সেইটোৱে আকৌ কৃষ্ণ পিঠাৰ মুখত শুয়ে আছে অ শুনিছানে মনত আছেনে চৰ্ত মই দেৰিকে উঠিছো মোক দুভাগ লাগিব দে হ'ব দে তই দুভাগে খাবি যা পিঠাকণ লৈ আহ বৰকে ভোক লাগিছে জোৰ আছে মনটো মই ন
ঘটনাবন্য হৈছে? আপোনাৰ হাতত জনে বিচাৰি দিব পাৰে। সৰবজান তেন্তে তুৰন্তে সৰবজানক ইয়ালৈ লৈ অহা হওক। জয় দিয়া মহাৰাজ। সৰবজান আহিছে। সৰবজান তুমি মোক তুৰন্তে হাৰডাল উলিয়াই দিব লাগিব। কিহৰ হাত? কিবা হাৰো আছে নেকি? মৰিলো আৰু। ঠিক আছে তুমি আজি খাই বৈ খোৱা, কিন্তু কালি ৰাজসভাত মোক হাৰডাল তুমি উলিয়াই দিব লাগিব। মৰিলো। সৰবজান। সৰবজান আহিছে। চুৰ ধৰা পৰিলো। হাত ঐ, আজি খাই ল ভালকে। প্ৰভু, প্ৰভু, মোক ৰক্ষা কৰক প্ৰভু। মোক বচাওক প্ৰভু। মানে মানে মই যে হাৰডাল চুৰ কৰিছো, সেই কথা আপুনি মহাৰাজক নক'ব প্ৰভু। পঢ়া পঢ়া। বস, হাওড়া এটা কাম করবে। কি নাম প্ৰভু? ৰজাৰ হাতনি মেৰত তাতে ধৰি বাজৰ পৰা আনিছিলে। হ'ব প্ৰভু। বুজিছ? হ'ব, আপুনি যিমান সময় সেয়ে কৰক প্ৰভু। হ'ব। এয়াই সৰবজান। হাত আছে নেকি? সৰবজান কোৱাচোন তোমাৰ হাতত কি আছে? হাতত কি আছে? হাত মৰিলো এতিয়া। এবাৰ কোনো লিখি, এবাৰ কোনো কৈ, খাওঁ আৰু এইবোৰতে চুবুৰীৰ হাত দাম। এতিয়া ভৰি কোপা তোৰ মূৰত দাম। তুমিচোন আচৰিত। কিয় মহাৰাজ? সামান্য ফৰিংটোকো তুমি ক'ব পাৰিলা। বাপৰে। সৰবজান তুমি আজিৰ পৰা এই ৰাজসভাৰ মুখ্য উপদেষ্টা। কি উপদেষ্টা? বচাইছা আৰু অকমান। সৰবজানৰ সৈন্যক দায়িত্বটো আমাৰ প্ৰতিষ্ঠাৰ্থীসকলে প্ৰয়াস কৰিছে। তেখেতসকলে সেই গল্পটো ন্যায় দিবলৈ দায়িত্বৰ জৰিয়তে আমি প্ৰতিগৰাকী প্ৰতিটো কথাই মন দি কৰিছোঁ। এইখিনিয়ে মোৰ ভাল লাগিছে বেছি। মই বহুত কৰ্মশালাত যোগ দিছোঁ আগে পিছে, কিন্তু এই কৰ্মশালাটো স্পেচিয়েলি মই মানে আনন্দিত হৈছোঁ। আমাৰ প্ৰশিক্ষকসকলৰ লগতে মানে প্ৰতিটো কথাই গতিকে সেইখিনি ছাত্ৰ ছাত্ৰীৰ অভিভাৱকসকলেও মোক ক্ষমা কৰি দিব। আৰু পৰৱৰ্তী পৰ্যায়ত যদি মই পাৰোঁ এই জিউৰাম নাটকখন, জিউৰাম হৈছে এটা কাহিনী, এলি আইলেণ্ডৰ এখন উপন্যাস, মানে শিশু এটি আমি একক অভিনয় কৰোৱা হওক। উদ্ধৱ মোৰ বন্ধু, তেওঁ পেছাত এগৰাকী শিক্ষক আৰু তেওঁ এই নাটক বলীয়া। মই খালি মানে ফাইনেল লাইনৰ কথাটো ফাইনেল হোৱাৰ পিছত মাত্ৰ এবাৰ ফোন কৰিছোঁ, তেওঁ মোক এটা কথাতে হ'ব মই যাম।
যুগত মানুহে মংগল গ্ৰহত হোটেল বনাবলৈ লৈছে। আমি এনেকুৱা এটা যুগত আহি থিয় হৈ কথা পাতিছোঁ যিটো যুগত চীন দেশে কৃত্ৰিম চন্দ্ৰ বনাইছে, য'ত মানৱ সম্পদ লাভ কৰি তেতিয়াহে আমাৰ দেশখনক আমি আগুৱাই লৈ যাব পাৰি। আপোনালোকে নিশ্চয় প্ৰত্যেকে অনুভৱ কৰে যে আমাৰ হাউলিৰ আশে পাশে ই পাঠশালাই হওক, বৰপেটাই হওক, আনকি বৰপেটা ৰোড ব্যৱসায় ঠাই হিচাপে জনাজাত, কিন্তু তাতো প্ৰায় নাটক হৈ থাকে। আমি ব্যৱসায়িক ঠাই বুলি কওঁ যদিও নাটকৰ চৰ্চা কিন্তু তাত হয়। বাকী আমি বৰপেটা বা পাঠশালাৰ কথাটোতো সুখী আহিছে। যি কি নহওক, এই যে যিটো উদ্যোগ, এই কৰ্মশালা, নাট কৰ্মশালা, শিশুসকলৰ মই প্ৰথমতে এই এটা বছৰত 365 দিনত যদি 10 মিনিটকে কাঢ়ি সেই 10 মিনিটৰ 10 ভাগৰ এভাগ যদি আমি নাটকত খৰচ কৰোঁ, তেতিয়াহ'লে চেল্ফি উঠাও কম হ'ব আৰু আমি এনেকুৱা সৃজনীমূলক অনুষ্ঠানত অংশগ্ৰহণ সমাজখন সৃষ্টি কৰিবলৈ এক ভূমিকা গ্ৰহণ কৰিব পাৰে। কৈছোঁ, সতৰ্কবাণী কৈছোঁ, এনেকৈ যদি এতিয়াৰে পৰা শিশুকালৰ পৰা এইসকলক যদি ব্যস্ত নাৰাখোঁ, তেতিয়াহ'লে এইসকলৰ মাজতে সমাজত কেতিয়াবা বিশিষ্ট অনাহিত সৃষ্টি হ'ব। সেইকাৰণে এতিয়াও মই একেবাৰে কৈছোঁ, খবেৰে কৈছোঁ যে এতিয়াও সমাজ ব্যৱস্থা নাট্যক শিতানটো মাহিয়ে দৃষ্টিকোণেৰে চোৱা হয়, এলাগী হৈ আছে। নাটক কৰিলে যেন সময় নষ্ট হয়, নাটক কৰিলে যেন সময়বোৰ অথলে যাব।
তেখেতৰ চিত্ৰ প্ৰদৰ্শনী যদি আপোনালোকে কেতিয়াবা দেখিছে বা কেতিয়াবা যদি উপভোগ কৰিছে তেতিয়াহ'লে তেখেতৰ যিটো সম্ভাৱনীয়তা বা তেখেতৰ যিটো চিত্ৰ শিল্প গুণ সেইটোত আমি অভিভূত হ'লোঁ। আমাৰ গৌৰৱ বৰপেটাৰ নিৰ্জু দাস তেখেতৰ এই কেইদিন আমাৰ ইয়াতে এই যিটো একলব্যৰ যিটো মুকাভিনয় তাৰ পৰিকল্পনা আৰু পৰিচালনাৰ দায়িত্বত আছিল নিৰ্জু দাস। তেখেতে চমুকে প্ৰতিক্ৰিয়া ব্যক্ত কৰিব। প্ৰথমতে ভাগৰ লাগিছে। আচলতে মুকাভিনয় যিটো আমাৰ কণ্ঠ লোহা কৰি কৰা যায় সেইটো আচলতে বহুত টান। আমি কিবা এটা ডাইলগ ক'ব লাগিলে কি খাইছে বুলি ক'লে গম পাওঁ কি খাইছে আমি, কিন্তু আমি যদি তাক বুজাব লাগে কি খাইছে